মাৰিছে আৰু কেনেকুৱাকৈ সোমাম খুলিব লাগে ৰ এইফালে মাৰি দিওঁ মাত্র 31,000 খালি কাটনি কাটনি আর কিবা প্লাস্টার নাই খালি ফ্লোর আছে তিনটা আছে একটা করে 31,000 টাকা করে করিম 31,000 না বন্ধুসকল মানে বাকী কামটো আজি কৰিব লাগে ইফটো গাছনি কাল বেলেগক যা লাগে কালটো নকৰিম ইয়াতে কালি ক'ত কৰিবি একবাৰ শেষ কৰি আহিম কি কিমান কাম আছে কিমান কাম আছে স্কুল ঘৰ পাৰ্সেন্ট দুইটা আছে আৰু এতিয়া ভেন্টিলেশন কিবা কাটে কিবা কিবা চুপাটে এটা তিনটা করে দিয়া তারপরে না আর তিনটা দিয়া আর কিবা কর ফাইনালি এফলে তো গাঁথনি হল সব তাৰপিছত মানে একটু মানে ভাড়াটো রেডি কৰি মানে কাম কৰিব লাগে তাৰপিছত বেলেগত যাম আৰু মানুহ আজি নাই ছুটি কৰিছে মানে 4জন আহিছোঁ এজন বোলে কাম নকৰিব নেকি আজি হ্যাঁ বাস আনি যাব তো মানে কাম আছে এগুলো সব তো কাম হবো আর কি তো মানে আজি নহয় পিছত হব 2 দিন পিছত তো মানে লিংকটা দি মানে তাতে যাব লাগে আর কি তাৰপিছত গভৰ্ণমেণ্ট ঘৰত যাই আছোঁ বন্ধুসকল ফাইনেলি কামটো আৰম্ভ কৰিলোঁ আৰু কি চাওক এইফালে ওলন কৰি আছে মোৰ এইফালে ওলন হৈছে মানে লাইন কৰিব লাগে খালি এই যে আমার হেড মিস্ত্রি বিস্কুট ঘর যে বিস্কুট আছে সব বিস্কুট এই তিনটা হ্যাঁ সরকারি ঘর কোনো উপায় নাই কম দাম 31,000 পাইছো মাত্র 31,000 খালি কাটনি আর কিবা প্লাস্টার নাই খালি ফ্লোর আছে তিনটা আছে একটা করে 31,000 টাকা করে করিম 31,000 না আর যদি কিবা নকরে প্লাস্টার করলে 40,000 প্লাস্টারগুলো 40,000 খালি ভিতর ফ্লোর আর প্লাস্টার এখানে মানে গাঁথনি হয়েছে এগুলো তারপরে এই সাইডটা বাকি আছে আৰু এইটো কামটো মানে শেষ হৈ গ'ল বেলেগত যাব লাগে শাটাৰিং খুলিব লাগে লিংটাৰ মাৰা আছে তাত লিংটাৰ খুলিয়া মানে সৰু এটা পজ আছে এইটো ঢালি দিয়া ঘৰত যাম আৰু আবেলি বেলেগত যাব লাগে আৰু কি চেফটি টিঙি কাম হৈ আছে তাতে মানে ৰিং টিং বান্ধিব লাগে বোলে চাম কি হয় ফাইনেলি মানে ইয়াতে মানে কামটো শেষ হ'ল আৰু কি আহিম আৰু কি খুলিব লাগে লিংটাৰ ইফালে মানে অলপ যাব লাগে আর কি মশলা আছে তো দুইটা সাইড আছে চাব সাইডটো এইটো ঘর হয় মানে তাতে শাটারিং খুলিব লাগে আর খুলি এটা পোজ আছে পোস্ট মারিব লাগে দুফালে যাব লাগে রাস্তাটো এইফালে দি যাব লাগে চাওক এইটো আহি গ'লো মানে এতিয়ালৈকে সোমোৱা নাই আৰু কি সোমাই আছোঁ মানে গেটটো এইফালে আছে মানুহ আছে নাই ক'ব নোৱাৰোঁ শাটারিং খুলি এটা পোজ আছে বস্তু মাৰি থৈ যাম এইফালে বোলে আহিব লাগে চাম এইফালে মানে কেনেকুৱা আহে এইফালে মাৰিছে আৰু কেনেকুৱাকৈ সোমাম খুলিব লাগে ৰ এইফালে মাৰি দিওঁ আহি পালোঁ এইটো চাওক এইটো মানে যা মাৰিছে আৰু শুনিব নোৱাৰোঁ কষ্ট কৰি আহিলোঁ তাৰপিছত এইটো মানে খুলিব লাগে চাওক মানে বহুত দিন হ'ল কামটো মানে আমাৰ অহা নাই মানুহ নাই আৰু কি ইমান সেইকাৰণে আৰু কি লেট হ'ল কামটো চাব এই এইবিলাক কাম মানে কামবিলাক কৰিব লাগে আৰু বেছি এইটো মানে পোষ্টটো মাৰিব লাগে এইটো চাওক এইটো বস্তু মাৰিব লাগে সাইডটো অলপ খুলাম সাইডটো খুলিয়া এইটো মাৰি থৈ যাম আৰু ঘৰত যাব লাগে তাতে দুজন মানুহ অহা নাই এতিয়ালৈকে এইটো মানে হোৱা নাই তাত গাঁথনি এক লাইন আছে এক লাইনটো মানে এয়া হ'ব মানে উঠিম আৰু কি ওপৰত উঠিয়া খুলিব লাগে আৰু কি এনেকুৱা আৰু কি মাৰোৱা আছে শাটাৰিংটা মানে বহুত দিন হৈছে তো সেইকাৰণে মানে
বেণ্ড ঠেন হ'ব পাৰে মানে ফটাফট মানে খুলি থৈ মানে জমা কৰি থৈ যাম আৰু কি চাওক মানে গভৰ্ণমেণ্ট ঘৰ হয় অলপ মানে বাঢ়াইছে আৰু 24 ফুট বনাইছে তথাপিও আৰু কি চাওক আৰু এনেকুৱা ভেণ্টিলেশ্যনটো কিমান গেপত বনাইছে কামত হোৱা নাই কোনোবা মিস্ত্ৰী বনাইছে ইমান নাজানে আৰু কি এইটো গাঁথনিবিলাক ঠিকেই কৰিছে মানে এইটো চাওক এইটো মানে ওলাই আহিছে এইটো মানে এইটো গাঁথনি হ'ব সেইকাৰণে মানে ওলাই দিছে আৰু কি এইবিলাক মানে লিংকটো মাৰা হৈছে যেনেকুৱা চাওক আৰু মানে এইটো বলটো হয় এইটো বলটো ৰডটো কাটিব লাগিব পিছত প্লাষ্টাৰ দিয়াৰ পিছত মানে প্লাষ্টাৰ দিয়াৰ আগত কাটিব লাগিব পিছত নহয় আৰু মাৰাটো চাওক এই শ্বৰ্টকাট মাৰা মানে চাটাৰিং কৰিলে হ'লে এনেকুৱা আৰু কি মানে বহুত টাইম নালাগে আৰু এইটো এনেকুৱা মাৰিলে চাওক খুলিবৰ সুবিধা হয় আৰু চাটাৰিং কৰাটো মানে সুবিধা আৰু কি টাইমেই নালাগে মানে ডাইৰেক্ট খুলি এতিয়া পৰি গ'ল কি হ'ব এতিয়া খুলি কমপ্লিট হ'ল আৰু কি ইমান টাইম নালাগে খোলাতে ফটাফট হ'ল চাটাৰিংটো শ্বৰ্টকাট লগোৱা হৈছে সেইকাৰণে ফটাফট খোলা হৈছে চাওক খৰম খৰম খাই মানে বেলেগ চাইডত আহিলোঁ চাওক এইটো চাইড মানে এইটো হয় লেট্ৰিন বাথৰুম এইটো মানে ৰিং বান্ধিব লাগে আৰু ৰিংটো বান্ধিব লাগে আৰু কি মানে আহি মানে বহি আছে চাওক এইটো মানে আমি কৰা নাছিলোঁ ইমান ধুনীয়া বনাইছে মানে চাবৰ কাৰণে বহি থাকে বহুত ঠাণ্ডা হয় এচি বহুত লগাইছে দেখাত বহুত ধুনীয়া লাগিছে আৰু চাই ৰ'ব হৈছে কামটো ভাল লাগিছে আৰু চাই বহিবা আৰু এইফালে পৰা ৰাস্তাটো চাব লাগে ওচৰতে ৰাস্তা মানে ৰিংটো বান্ধিব লাগে তাৰমানে চাৰিটা পিলাৰৰ ৰিং বেছি নহয় টেংকি হ'ব ওপৰত পানী টেংকি হ'ব আৰু কি ওপৰত এইটো আৰু কি কামটো ভালকৈ চাওক এইটো আৰু কি কামটো চাৰিটা ৰড দিব চাৰিটা ৰডৰ পিলাৰ হ'ব তাৰপিছত ওপৰত যাব আৰু কি টেংকি পানী টেংকি হ'ব তিনিটা চলা হ'ব ওপৰত আৰু এতিয়া লগত এইটো আৰু কি ঘৰ হ'ব চেফটি টেংকি এইটো বাথৰুম হ'ব আৰু এইটো লেট্ৰিন হ'ব ফাইনালি বন্ধু ৰিং বনাব লাগে মানে আঁতৰটো হ'ব তাৰপিছত ৰিংটো বনাব লাগে আঢ়ৈশ হ'ব ৰিংটো এইটো মানে লিপিঙৰ ৰড হয় কাটিব লাগে লিপিং দিব লাগে তো মানে ৰড এটাই আছে মানে ওপৰত যাব না সেইকাৰণে আৰু কি টেংকি হ'ব ওপৰত দুইটা চলা হ'ব সেইকাৰণে লিপিংবিলাক ডাঙৰ ডাঙৰ দিব লাগে আৰু কি